নাই, লতাস্মিথ ব্লগলৈ সকলোকে স্বাগতম। মই এতিয়া বাগানৰ পৰা আহি কাম বন কৰিলোঁ। কাম বন কৰি অকণমান গা চা ধুই কৰি অকণমান বহিছোঁ। বহুত কষ্ট বাগানত পাত ছিঙা। যিসকলে বাগানত পাত ছিঙি পাইছে সেইসকলে জানে কিমান কষ্ট। পাতৰ ৰেট নাই, কিন্তু মই ঘৰত ছিঙি আজৰি হ'লোঁ বাৰু। বেলেগৰ বাগানতহে ছিঙিবলৈ গৈছিলোঁ। আমাৰ অৰুণোদয়টো নতুনকৈ ভৰাইছিলোঁ যেনিবা, সোমোৱাই নাই। কিমান তাৰিখে সোমাব, কি কথা একো গমেই নাপাওঁ। আশা কৰি থাকোঁ যে অৰুণোদয়টো পালে মানে ঘৰখন চলিবলৈ হ'ব। বস্তুৰ যিহেতু দাম, চাউলৰ পৰা ধৰি আদি কৰি চবেই দাম। তাকে ভাবিছিলোঁ অৰুণোদয়টো পাম, 10,000টো পাম। 10,000টো পালে মানে ছাগলী 2জনীমান ল'ম বুলি ভাবিছিলোঁ। অৰুণোদয়টো পালে মানে ঘৰখনকে চলিবলৈ হ'ব বুলি ভাবিছিলোঁ। কিন্তু একোৱে সুবিধা লাভ কৰিবলৈ পোৱা নাই। ৰেচন কাৰ্ডৰ বাহিৰে মানে চৰকাৰৰ সুবিধা একোৱে লাভ কৰিব পৰা নাই। ঘৰৰ ফৰ্ম কেইবাবাৰো পুৰালোঁ, এবাৰো মানে অহাই নাই নাম। এনেই পইচাবোৰ জেৰক্স কৰি আমি ফৰ্মবোৰ পুৰাই থাকোঁ, দি থাকোঁ। যিমান বাৰে আহে সিমান বাৰে তেনেকেই পুৰাই কৰি দিওঁ, কিন্তু এবাৰো মানে ঘৰৰ নাম বুলিবলৈ নাই আৰু। লেট্ৰিনটো আহিছিলে দেই, লেট্ৰিনটো আহিছিলে, ছাৰ্ভেও কৰি গ'ল। ছাৰ্ভেৰ নামত 200 টকা লৈ গ'ল, কিন্তু আজিলৈকে নাই। যোনজন ছাৰ্ভে কৰিবলৈ আহিছিলে সেইজনৰ দেউতাক ঢুকালে হেনো, আহিব নোৱাৰিলে আৰু। বেলেগৰ ঘৰ ফালেও আমাৰ গাঁৱত মানে বৰপথাৰ টেঙানীত মানে বহুতৰে মানে লেট্ৰিনৰ তেনেকৈ নাম আহিছে। চৰকাৰখনে অকণমান দুখীয়াবোৰক অকণমান মন কাণ দিব লাগে। কাৰ কোনে কিমান সুবিধা পাইছে নহয় জানো। মোৰ এয়াই অনুৰোধ চৰকাৰক যে দুখীয়াসকলক চাব লাগে অকণমান, আৰু বস্তুবোৰৰ দামবোৰো অকণমান কমাই দিব লাগে আৰু দেই।